নমস্কাৰ বন্ধুসকল আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আত্মা এই পৃথিৱীত আছে নাই, এই আত্মা কেনেকৈ আহে আৰু আত্মাৰ বিষয়ে মই এটা ভিডিঅ' বনাম বুলি আপোনালোকক কৈছিলোঁ। ভিডিঅ'টো ইমান স্পষ্টকৈ ভালকৈ অহা নাই, আজি বতৰটো অলপ ডাৱৰীয়া হয়, কামৰ ব্যস্ততাৰ মাজতে তেনেকৈ ধৰক মই ৰাতিপুৱা বনোৱা হ'লে হয়তো ভিডিঅ'টো ভাল হ'ল হয়, কিন্তু এতিয়া অলপ বতৰটো ডাৱৰীয়া কাৰণে ভিডিঅ'টো ইমান আপোনালোকে ভালকৈ ধৰিব পৰা নাই, মানে পিকচাৰটো ইমান ভালকৈ অহা নাই। তথাপিতো আজি যিহেতু মই আপোনালোকক এই ভিডিঅ'টো আত্মাৰ বিষয়ে ভিডিঅ'টো দিম বুলি কৈছিলোঁ, সেইকাৰণে মই ভিডিঅ'টো দিবলৈ লৈছোঁ। আপোনালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব। আপোনালোকক এটা অনুৰোধ থাকিল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আপোনালোকে ভাল পাব যে এই পৃথিৱীত আত্মা কি বস্তু আৰু আত্মা কেনেকৈ আহি ইয়াত উপস্থিত হ'বহি আপোনালোকে নিশ্চয় দেখা পাব। মই এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। আহকচোন, এতিয়া মই তলফালে দেখুৱাম, আপোনালোকে ভিডিঅ'টো ভালকৈ মনোযোগ দি চাব। এইখন আপোনালোকৰ দেখিছে, আপোনালোকে এখন খালী ৰুমাল। এই ৰুমালখনতে আহি আপোনাৰ আত্মা উপস্থিত হ'বহি। আপোনালোকে দেখা পাইছে, ফুলকৈ দেখাইছোঁ আপোনালোকক, নিশ্চয় আপোনালোকে দেখা পাইছে যি ইয়াত দেখাম। এতিয়া মই এই ৰুমালখন এটা বেলেগ ধৰণৰ কৰি দিম, যাতে আপোনালোকৰ এটা বস্তু কি, এজন মৃত মানুহ বা মৃত্যু হোৱা মানুহ ইয়াত নামটো লিখি তলত দিব লাগিব, তেখেতৰ আত্মা আহি ইয়াত উপস্থিত হ'বহি, আপোনালোকে দেখা পাব। মই আজি আপোনালোকক সেই দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আপোনালোকৰ প্ৰতি মই অনুৰোধ। এতিয়া মই ইয়াতে এটা মৃতক মানুহৰ নাম লিখি ইয়াত তলত ভৰাই দিম, তেখেতে আহি ইয়াত কেনেকৈ উপস্থিত হ'ব আপোনালোকে দেখা পাব। আপোনালোকে মুখৰ আগত লাইভ দেখা পাব আত্মা কেনেকৈ আহি ইয়াত উপস্থিত হ'ব। আপোনালোকে দেখা পাইছে, মই ইয়াত নামটো ভৰাই দিলোঁ। এতিয়া আপোনালোকে দেখা পাব যে মই ইয়াত এটা মন্ত্ৰ মাৰিম, সেই মন্ত্ৰৰ দ্বাৰা সি ইয়াত উপস্থিত হ'বহি। যিহেতু এইটো কলা যাদু বুলি কয়, এইটো মায়ঙৰ যাদু, সেইকাৰণে আপোনালোকে এতিয়া দেখা পাব যে আত্মাটো কেনেকৈ আহি ইয়াত উপস্থিত হ'বহি। এতিয়া মই মৃত ব্যক্তিজনৰ নামটো লিখি ইয়াত তলত দিলোঁ, তেখেতে এতিয়া আহি আত্মাখনে ইয়াত উপস্থিত কেনেকৈ হ'ব আপোনালোকে চাই থাকক। মই এতিয়া ইয়াত এটা মন্ত্ৰ মাৰিম, আপোনালোকে দেখা পাব ইয়াত কেনেকৈ আহি পাবহি। এতিয়া আপোনালোকে চাই থাকক। আপোনালোকে চাই থাকক। আপোনালোকে দেখা পাইছে যে আত্মা আহি উপস্থিত হৈছেহি, কেনেকৈ ৰুমালখন দাঙি দিছে আপোনালোকে নিজে দেখা পাইছে। যে আত্মা আহি কেনেকৈ উপস্থিত হৈছেহি। আপোনালোকে দেখা পাইছে ৰুমাল কেনেকৈ আত্মাই দাঙি দিছে, তো আপোনালোকে দেখা পাইছে। আপোনালোকে দেখা পালে নিশ্চয় আত্মা কেনেকৈ আহি উপস্থিত হ'ল। সেইকাৰণে আপোনালোকক আজি এই ভিডিঅ'টো দেখুৱাম বুলি কৈছিলোঁ। আৰু কেনে পালে আপোনালোকে বন্ধুসকল, আপোনালোকৰ কমেণ্টৰ মন্তব্য যিবিলাক দিছে মই বৰ আনন্দিত। আপোনালোকৰ যিহেতু মোৰ নিচেই তাকৰ সদস্য চেনেলটিত, যিহেতু নতুনকৈ আহিছোঁ, আপোনালোকৰ সহায় লাগিব। আৰু ইয়াতকৈ বহুত ডাঙৰ ভয়ানক আৰু বেলেগ যাদু দেখুৱাবলৈ মই চেষ্টা কৰিম, কিন্তু আপোনালোকে আমাৰ চেনেলটি আগবাঢ়ি যোৱাত সহায় কৰে যেন এইটো আপোনালোকৰ ওচৰত কামনা থাকিল। আৰু আজি আপোনালোকক আত্মা যাদুটো কেনেকৈ দেখুৱালোঁ, আৰু এনেকুৱা ধৰণৰ আৰু ভাল ইয়াতকৈ ডাঙৰ যাদু আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকৰ অকণমান মোৰ সহায় আৰু আপোনালোকে আগবাঢ়ি যোৱাত যিমান সদস্য বাঢ়ি যাব সিমান কৰি মই ভাল ডাঙৰ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যিহেতু সামান্য অকণমান সদস্য আহিছে, যিসকল আহিছে তেখেতলোকক স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে সহায় কৰিব লাগিব, চেনেলটি শ্বেয়াৰ কৰে যেন, আৰু এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাই আপোনালোকে এটা শ্বেয়াৰ কৰি দিয়ে যেন, যে আত্মা কি বস্তু আৰু আত্মা কেনেকৈ আহে আপোনালোকে দেখা পালে। আৰু এনেকৈ মই দেখুৱাই যাবলৈ চেষ্টা কৰিম। আৰু ৰকম ভিডিঅ' আছে, ডাঙৰ পৰা সৰু যাদু মই আগতেও কৈছোঁ যে সকলো দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ পিছতো আৰু ইয়াতকৈ ডাঙৰ ভাল যাদু এটা দেখুৱাবলৈ মই চেষ্টা কৰিম। আপোনালোকে নিশ্চয় আমাৰ এই
ভিডিঅ'টি আগবাঢ়ি যোৱাত আপোনালোকে সকলোৱে চোৱাত সহায় কৰে যেন এই কথাকেইটাকে কৈ আজি ইয়াতে বন্ধুটো সামৰিলোঁ। জয় আই অসম।